দৈনিক যি সংবাদপত্ৰখন গতি বিভিন্ন দিশে গতি কৰা আৰম্ভ কৰিলে। 60ৰ পৰা দেখা গ'ল যে 47 বা 60লৈকে যিধৰণে অসমৰ বা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম বা স্বাধীনতা সংগ্ৰামৰ অৱশিষ্টখিনি বা স্বাধীনতা সংগ্ৰামৰ ফলাফল যিদৰে মানুহে ভাবিছিল সেইটোৱে যেতিয়া নাপালে 60ৰ পৰা এই সংবাদপত্ৰৰ এটা নতুন প্ৰভাৱ পৰিল, সেইটো বামপন্থী দৃষ্টিভংগী। আৰু এই 60ৰ পৰা প্ৰায় 75 চনলৈকে ভাৰতবৰ্ষৰ সংবাদ জগতত এই এটা প্ৰভাৱ আহিল। আৰু 75ৰ পৰা প্ৰায় 91 চনলৈকে 90 চনলৈকে এটা ভাৰতবৰ্ষ বা অসমৰ সংবাদপত্ৰ এটা নতুন ধাৰা আহিলে, সেই ৰ'দত জাতীয় দৃষ্টিভংগী, যাক জাতীয়তাবাদ বুলি ক'ব পাৰে, জাতীয় অভিমান বুলি ক'ব পাৰে, এই ধৰণৰ দৃষ্টিভংগী আহিল 75 চনৰ পৰা প্ৰায় 90 চনলৈকে। 91 চনত নতুন অৰ্থনীতি আৰম্ভ হ'ল, নিউ ইকনমিক পলিচি আৰম্ভ হ'ল। আৰু নিউ ইকনমিক পলিচি আৰম্ভ হোৱাৰ লগে লগে এই গোটেই বিষয়টো এটা নতুন ধাৰাত আৰম্ভ হ'ল সমগ্ৰ, আৰু তাৰ প্ৰভাৱ আজি পৰিছে। এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন যিখিনি বক্তব্য ৰাখি থকা যায়, এই কথাখিনি প্ৰায় 91 পৰা 2000 চনলৈকে এটা পৰিৱেশ সৃষ্টি আছিল। সেই পৰিৱেশত কিন্তু এটা জনগণৰ পক্ষত এটা সুস্থ দৃষ্টিভংগীৰে কিন্তু সংবাদপত্ৰ ঘটিছিল, আগবাঢ়িছিল। তাত বেলেগ ধৰণৰ যিটো প্ৰভাৱ আমি কওঁ, শাসকৰ প্ৰভাৱ, পুঁজিবাদীৰ প্ৰভাৱ, এই ধৰণৰ প্ৰভাৱবিলাক অতি কমি আছিল। কিন্তু 2000 চনৰ পিছত আজি 2023 চনলৈ এইখিনি সংবাদ জগতৰ ওপৰত পুঁজিবাদৰ এটা প্ৰভাৱ আৰম্ভ কৰিছে। এই যিটো প্ৰভাৱ, এই প্ৰভাৱে হয়তো ৰাজনৈতিক ধৰ্মীয় মৌলবাদৰ প্ৰভাৱ পৰিব পাৰে, ৰাজনৈতিক সংবিধানবাদৰ প্ৰভাৱ পৰিব পাৰে। এই বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিবলৈ গোটেই সংবাদ জগতখনত কিন্তু আজি সংকটত পৰিছে। এই কথাখিনি মুকলিক আলোচনা কৰা প্ৰয়োজন। আৰু এই সংবাদপত্ৰ সংকটত পৰা মানে সমাজখন সংকটত পৰা, সমাজখনক প্ৰতিনিধিত্ব, সমাজখনক প্ৰতিফলিত কৰে কিন্তু সংবাদ জগতখনে। এই দৃষ্টিভংগী যদি চাই আপুনি লিখিব যে সমাজখনৰ বৰ্তমান তাৰমানে সংকটত গত পৰিছে। আন এটা দিশ অসমৰ ক্ষেত্ৰত চাওক, আমি কওঁ অসমৰ আমি বহুত বৌদ্ধিক ক্ষেত্ৰখনত পিছ পৰি আছোঁ, শেহতীয়াকৈ এই কথাখিনি যদি চাই সংবাদ জগতলৈ চালি লিখিব। অসমত সংবাদপত্ৰ দৈনিক কাকত বুলি আমি যদি কওঁ, প্ৰিণ্ট মিডিয়াৰ কথাটো আলোচনা কৰিব বিচাৰিছোঁ। প্ৰিণ্ট মিডিয়া অসমত গোটেইখিনি প্ৰিণ্ট মিডিয়া মিলি পেলাই এতিয়া 2 লাখ 2 লাখৰ 2.5 লাখৰ ভিতৰত প্ৰিণ্ট মিডিয়া আছে, প্ৰকৃতত 2 লাখ 2.5 লাখ প্ৰিণ্ট মিডিয়া বুলি যদি ধৰে, দৈনিক পেপাৰ চলে বুলি ধৰে, এখন দৈনিক পেপাৰ সাধাৰণতে ধৰা যায় 5 জনে পঢ়ে, 5 জনে পঢ়ে। 5 জনে পঢ়ে বুলি যদি ধৰা যায়, পঢ়িলে নপঢ়ে, ধৰা বুলি যদি ধৰা যায় 12 লাখ মানুহ, 12 লাখ মানুহে পেপাৰ পঢ়ে। অসমত 18 বছৰতকৈ ওপৰত 2,47,00,000 মানুহ আছে। 2,47,00,000 মানুহৰ ভিতৰত 12 লাখে দৈনিক পেপাৰ পঢ়ে। 12 লাখ নহয়, কিন্তু প্ৰকৃততে আমি লাখ। মই যদি এজনে পেপাৰখন পঢ়ো বুলি কয়, নিয়মতে 5 জনে পঢ়ে বুলি ধৰে কাৰণে 12 লাখ। আপোনাৰ যিহেতু এটা বৌদ্ধিক সমাজখন ইয়াত আছে, কথাটো চাওক। দৈনিক কাকত এখন য'ত 2,45,00,000 18 বছৰৰ ওপৰত যাৰ ভোট আছে